এটা কথা মনত ৰাখিবা, তোমাৰ বন্ধুৱে হওক বা তোমাৰ প্ৰিয়গৰাকীয়ে হওক, তোমাৰ ভালৰ সময়ত তোমাৰ লগত খুব ভাল ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোন কৰিব। কি কৰিছা? চাহ খালানে? ভাত খালানে? আৰু মা দেউতা কি কৰিছে? ভণ্টি ভাইটি কি কৰিছে? আৰু সকলোৰে ভালনে? আৰু এদিন হঠাৎ তুমি বেমাৰত ভুগিবা। হঠাৎ তোমাৰ বন্ধুৱে হওক বা তোমাৰ প্ৰিয়গৰাকীয়ে হওক তোমালৈ ফোন কৰিব আৰু তোমাক সুধিব কি কৰিছা? তুমি ক'বা, মোৰ কালিৰে পৰা অলপ গাটো বেয়া। যেতিয়া তোমাৰ অসুখৰ কথা গম পাব, পোৱাৰ পাছত তেতিয়া কোনো খবৰ এটা নলয় আৰু তেতিয়াই গম পাব আচলতে তোমাৰ এয়াই প্ৰকৃত বন্ধু নে প্ৰকৃত প্ৰেমিকা বুলি। আৰু সেইদিনাই গম পাবা যে মা দেউতাৰ সমান আপোন এই পৃথিৱীত কোনো নাই বুলি।